চাফা কৰি থাকক, আমি এতিয়া অকণমান ফুৰি আহোঁ বাহিৰত। তাক চাওক, ইয়াৰ দেউতাকে ইফালে মানে চাফা কৰি আছে। চব্জি গাড়িম বুলি ভাবিছোঁ এইফালে শাক পাচলি, তো এইফালে চাফা কৰি আছে আৰু তাই মাত দি আছে। দেউতাকক পালে আৰু পগলা হৈ যায়। আজি চানডে, সেইকাৰণে ৰুমত আছে। কেনেকে মাত দি আছে, মাত দিছা? দেউতাক দেউতাক মাত দিছা? দেউতাক মাত দিছা? দেউতাক এনেকে মাত দিয়ে। আমি ফুৰিব আহিছো, কুকুৰৰ পোৱালি ইমান কিউট। হেই আহা 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 আহা, অতো আহ 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 আহ। টুকু কোন আহিছে? ইয়াৰ মাকে আহিছে। হেল্ল' ফ্ৰেণ্ডছ, বহুত দিনৰ মূৰত আজি আকৌ সন্ধিয়া আমি ওলালোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, ক'ত যাই আছোঁ গম পাই যাব পিছত, গম নাপালেও। তো ফাইনেলি আমি পাই গ'লোঁ। তো আমি আহিছোঁ লক্ষী পূজাত, আহিব কৈছে, মাতিছে, আহিব পৰা নাই, সেইকাৰণে আজি আহিলোঁ। তো এইটো হ'ল আটা আবুহঁতৰ ঘৰ, ইয়াতে থাকি মিষ্টাৰ পঢ়া শুনা কৰিছে। তো এতিয়া মানে আৰু বহুত ধুনীয়া এটা ৰিলেশ্যন হৈ গৈছে ইয়াতে থাকি থাকি। তো তাকে আৰু আমি আহিলোঁ। তো তেন্তে ব'লক ভিতৰলৈ যাওঁ আৰু কি হয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল। আৰু আজি অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম জনালোঁ মোৰ চেনেল শৰ্মিষ্ঠাছ ব্লগ। তো ফাইনেলি আমি আহি পালোঁ। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক আৰু নিশ্চয় ভাল লাগিব আপোনালোকক চাই। আমিনো কি কৰোঁ চবখিনি গম পাই যাব। তো তেন্তে ব'লক আৰম্ভ কৰোঁ। আৰু আপোনালোকক এটা বস্তু দেখাবলৈ খুজিছোঁ, মানে বহুত দিন হ'ল এইটো ভিডিঅ' কৰি ৰাখা। তো ভাবিলোঁ আজি আপোনালোকক দেখাই লওঁ, তেন্তে ভিডিঅ'টো চাওক। ইয়া শাহুমাই দিছে খাৰু, এবাৰ পূজাত গিফ্ট কৰিছে। তো কেনেকুৱা লাগিছে বাৰু জনাবচোন ডিজাইনটো। এইফালে মানে আমাক দেখাই আছে এইবিলাক ঊল দি এনেকে বনাইছে, এইবিলাক কি কয় নাম নাজানো। তো মানে মই সুধিলোঁ যে কেনেকৈ বনায়, এইটো মোক একবাৰ দেখাই দিলে ভাল আছিল হয়, সেইকাৰণে শাহুমাই দেখাই দি আছে। কিন্তু বহুত কেইবাৰ ট্ৰাই কৰিছোঁ, কিন্তু এটাহে কৰিব পাৰিছোঁ, তাৰপিছত আৰু নেক্সটটো কৰিব নোৱাৰোঁ। পাৰিম আৰু, একবাৰেতো নিশিকে না এইবিলাক বস্তু, সেইকাৰণে লাষ্টত আমাক দুটা গিফ্ট কৰিছে, এনেকুৱা দুটা দিছে। তো কি আয়োজন কৰি আছে, আমি ক'লোঁ যে ভাত নাখাওঁ বুলি, অকলে দিগদাৰ হয়। নহ'লে এতিয়া যাওঁ, মই অকণমান যদি হেল্প কৰিব পাৰোঁ তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। টুকু কি হ'ল? মাত দিয়াচোন। চাই থাক।
এতিয়া ৰন্ধা বঢ়াত লাগি পৰিলোঁ যিহেতু আবু অকলে কৰি আছে তো ভাবিলোঁ মই অলপমান হেল্প কৰোঁ দালি চব্জি এইখিনি ৰন্ধা হৈ গৈছে এতিয়া চিকেন আৰু মাছৰ চব্জি এটা বনাই আছোঁ তো ভিডিঅ'টো চাই থাকক ইয়া মাছৰ সৰিয়হ দি আৰু ইয়া মাংস এইফালে টুকুক গিফ্ট দি আছে টুকুৰ অন্নপ্ৰসন্নত যাব পৰা নাই সেইকাৰণে এতিয়া দি আছে হৈ গ'ল মিষ্টাৰে খাই আছে মোৰ কাৰণে দিছে তো মই ভাবিলোঁ মিষ্টাৰে খাই লওক আকৌ তাৰপিছত আমি আবুৰ লগত খাওঁ নহ'লে বাবু দিগদাৰ কৰিব তো ফাৰ্ষ্ট টাইম মানে 3টা জ্বালা দি ৰান্ধিছোঁ এইটোৱে আবু কৈ আছে আৰু ইমান জ্বালা খোৱা তহঁতে তেওঁক ক'লোঁ যে আমি বেছি জ্বালা নাখাওঁ মানে গোলমৰিচটো দি দিওঁ এতিয়া যাই আছোঁ আমি বহুত ৰাতি হৈছে 10টা পাৰ হৈছে 10:30 বাজা নাই বাজিব চাগে তো এতিয়া আমি যাই আছোঁ কোৱাৰ্টাৰত তো ফ্ৰেণ্ডছ ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিল যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব আৰু যিয়ে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আজিৰ ভিডিঅ'টো চাই আপোনালোকক কেনে পালে জনাবলৈ নাপাহৰিব তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ কাইলৈ আহিছোঁ নতুন